মই সুধি আছো কিবা তই দিও আকৌ কিবা চব দিম প্ৰশ্নপত্ৰখন যে ফাদি লৈছে আপুনি কি ক'ব? হয় নিশ্চয় বহুত ভাল লাগছে, মোৰ পৰীক্ষা দি বঢ়িয়া লাগছে, ভৱিষ্যতে আৰু ভাল হওক। নহয় আপোনাক সুধিছো প্ৰশ্নপত্ৰখন যে ফাদি লৈছে এইটো কি ছাত্ৰ ছাত্ৰী জীৱনলৈ হেতালি খেলিছে নেকি? হয় ধুনীয়া লাগছে, মোৰ পৰীক্ষা একদম ধুনীয়া হৈছে, ভৱিষ্যতে ভাল হওক, উন্নত হওক। আৰু হয় নহয় আপোনাক সুধি আছো কিবা আপুনি বেলেগ কৈ আছে কিবা? নহয় বহুত ভাল লাগছে, পৰীক্ষা আৰু ভাল হ'ব লাগে, এনে হ'ব লাগে, ভৱিষ্যতে আৰু ভাল হ'ব। ছাত্ৰ ছাত্ৰী জীৱনতো হেতালি খেলিছে আপুনি কি কয়? ধুনীয়া লাগছে, ভাল হৈছে। আপোনাক সুধি আছো কিবা আপুনি কৈ কিবা? ধুনীয়া হৈছে। মই সুধি আছো কিবা তই দিও আকৌ কিবা চব দিম আপুনি হোলী খেলি আহিলে চাগে? হোলী খেলে আহিলো, ভাল লাগছে, কেনেকুৱা লাগিছে বহুত আনন্দ লাগছে, ভাল লাগছে। আমাৰ কি জানা হিন্দু মুছলিম তাৰমানে আমি একো নাচাওঁ, এতিয়া খালি হোলীয়ে খেলি থাকিম, আমাৰ ভাল লাগছে। হোলী খেলিলে এই য'তে ত'তে খেলিব পাৰি, ভাল লাগছে, বঢ়িয়া লাগছে, বহুত আনন্দ লাগছে। আপুনি ভাল লগাটোৱে জানে নেকি? ভাল লাগে, ভাল মানে কি দুনিয়াত ভালে লাগি আছে, খালি ফূৰ্তি লাগি আছে আমাৰ। ইমান ফূৰ্তি লাগিছে না? এই বহুত খালো মাতিছো আৰু একদম নাখাওৱে, ভাল লাগছে। আপুনি ৰাইজক কিবা জনাব নেকি হোলীৰ বিষয়ে? ৰাইজক মানে কি কম আৰু, ৰাইজেতো কিছুমানে হোলী নেখেলে, কিছুমানে খেলে, আমি আৰু খেলিব লগা বাধ্য হৈ গৈছো। লগত চলিবিলাকে ধৰি পেলাই দিছে আৰু ভাল লাগছে আৰু বঢ়িয়া লাগছে। তাৰমানে কি এইবিলাকতো মামাৰ কাৰণে হোলী নহয়, আৰু এই অসমত আৰু বহুত কিবা কিবি হ'ব, বহুত হ'ব মামাৰ কাৰণে, বহুত মামাৰ টেনচনত বহুতে কিছুমানে হোলী নহয়, হোলী নহ'লেও হোলী খেলিব। আপুনি ক'ত খেলি আহিলে? মই হোলী অলপ আগত গেলো, যাই পেলাই তাতে হোলী খেলি আছে, যাই ক'লাক কি পইচা দি কৈছে আহিলো, ভাল লাগছে। কেনেকুৱা লাগিছে? বহুত আনন্দ লাগছে, ভাল লাগছে। আমাৰ কি জানা হিন্দু মুছলিম তাৰমানে আমি একো নাচাওঁ, এতিয়া খালি হোলীয়ে খেলি থাকিম, আমাৰ ভাল লাগছে। হোলী খেলিলে এই য'তে ত'তে খেলিব পাৰি, ভাল লাগছে, বঢ়িয়া লাগছে, বহুত আনন্দ লাগছে। আপুনি ভাল লগাটোৱে জানে নেকি? ভাল লাগে, ভাল মানে কি দুনিয়াত ভালে লাগি আছে, খালি ফূৰ্তি লাগি আছে আমাৰ। ইমান ফূৰ্তি লাগিছে না? এই বহুত খালো মাতিছো আৰু একদম নাখাওৱে, ভাল লাগছে।